পূর্ণগতিত চলিছে অঞ্জুমানে নসরাতুল ইসলামিয়া মাদ্রাসার ত্রয়োদশ বার্ষিক ধর্মসভা ও সাংস্কৃতিক অনুষ্ঠানের প্রস্তুতি। অহাকালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ধূপধাৰাত অনুষ্ঠিত হ'ব কামৰূপ গোৱালপাৰা অঞ্জুমানে নসরাতুল ইসলামিয়া মাদ্রাসার ত্ৰয়োদশ বাৰ্ষিক ধৰ্মসভা আৰু সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে ধৰ্মসভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহাকালি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কৰিব ত্ৰয়োদশ বাৰ্ষিক ধৰ্মসভা পৰিচালনা সমিতিৰ সভাপতি সাজ্জাদ গনিয়ে। ইয়াৰ পিছতে স্বচ্ছ অভিযান আৰু এই স্বচ্ছ অভিযানৰ আগ ধৰিব ধৰ্মসভা পৰিচালনা সমিতিৰ উপসভাপতি মতলেব আলীয়ে। আনহাতে ইয়াৰ পিছতে এই উপলক্ষে ধূপধাৰা ঈদগাহত অনুষ্ঠিত হ'ব খেল ধেমালি প্ৰতিযোগিতা। সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা জিকিৰ পৰিৱেশন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈয়ে। কি কৰি আছে আপোনালোকে? খেলৰ প্ৰস্তুতি চলি আছে। কি উপলক্ষে খেল হ'ব এয়া? ধৰ্মসভাৰ উপলক্ষে। আচ্ছা, এই কামৰূপ গোৱালপাৰা আঞ্জুমানে নসরাতুল ইসলামিয়া কেতিয়াৰ পৰা আছে কাৰ্যসূচী আপোনাৰ? কাৰ্যসূচীটো আমাৰ 25 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা আছে। এই তাৰে উপলক্ষে খেল ধেমালি হ'ব? তাৰে উপলক্ষে খেল ধেমালি। কি খেল হ'ব ইয়াতে? ইয়াত তিনিঠেঙীয়া দৌৰ, তাৰপিছত মিউজিক চেয়াৰ, শ্ল' চাইকেল ৰেচ, তাৰপিছত পুখুৰীৰ পাৰত আৰু বেজীত সূতা ভৰা, চামুচত মাৰ্বল লৈ দৌৰা, এনেকৈ আমি বিভিন্ন খেল ৰাখছোঁ আৰু খেল আছে। হাত ধৰা খেল আছে আৰু আকৰ্ষণীয় খেল হ'ব। আকৰ্ষণীয় খেল হাত ধৰা। বাকী খেলসমূহ কাৰ মাজত অনুষ্ঠিত হ'ব বা কিবা বয়সৰ সীমা আছে নেকি? বয়সৰ সীমা আছে। এতিয়া আমি ধৰি লওক 13 বছৰলৈকে এটা হেৰি কৰিছোঁ আৰু শাখা, মানে 13 বছৰলৈকে আৰু 13 বছৰৰ ওপৰৰ পৰা এটা শাখা কৰিছোঁ শাখা। তেনেকৈ দুটা শাখাত খেলাখিনি আমি হেৰি কৰিম আৰু তাৰে আজি মানে ইয়াক কি প্ৰস্তুতি চলি আছে? চলি আছে। ঠিক আছে।